হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভালে। আজি আকৌ নতুনকৈ এটা ষ্ট্ৰেটনিঙৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া হৈছে ক্লায়েণ্টৰ চুলি। ওচৰৰ পৰা দেখাই দিছোঁ। চুলিখিনি ইমান ফ্ৰিজি হয়, কাৰ্লি হয় আৰু তলৰ পিনে ডেমেজ হৈছে। আপোনালোকে চাই লওক। ইয়াৰ ওপৰত আজি আমি ষ্ট্ৰেটনিং কৰাম। এয়া ৰিয়েল এক্সটেনছৰ ফাৰ্ষ্ট ক্ৰীম ৰেজিষ্টেণ্ট আৰু ছেকেণ্ড ক্ৰীম। এয়া ক্ৰীম লগাই আছোঁ। ভিডিঅ'টো বহুত শ্বৰ্ট কৰি দিছোঁ যাতে বৰ নহয়। এইটো চেক কৰিলোঁ। এবাৰ ধুৱাই আনি ষ্ট্ৰেটনাৰ মাৰাত অলপ জাষ্ট দেখাইছোঁ। আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো, মানে ক্লায়েণ্টৰ ঘৰত কৰিছোঁ। বাচ্ছা আছে কাৰণে আহিব নোৱাৰে, ক্লায়েণ্টৰ ঘৰত কৰিছোঁ। এয়া লাষ্ট ষ্ট্ৰেটনাৰ মাৰিছোঁ। ৰিজাল্টটো চাওক কেনেকুৱা ফাইন ৰিজাল্ট হৈছে। চাইনটো চাওক চুলিৰ। ওচৰৰ পৰা দেখাই দিছোঁ। কেনেকুৱা হৈছে জনাবচোন। আৰু আপোনালোকে যদি হেয়াৰ ষ্ট্ৰেটনিং স্মুথনিং কৰাব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু ৰিজাল্টটো জনাবলৈ কমেণ্টত নাপাহৰিব। এয়া আজি মোৰ এইটো মিনি ব্লগ। কেনেকুৱা হৈছে জনাব ৰিজাল্টটো। আজিলৈ বাই বাই, সকলো ভালে থাকক।